আজি অসমৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম বিধানসভাৰ মজিয়াত 2026-27 বিত্তীয় বৰ্ষৰ বাবে 2,782 কোটি টকাৰ ৰাজ্যিক বাজেট দাখিল কৰিলে। কিন্তু এই বাজেটখন দাখিল হোৱাৰ পিছত আমি দেখা পালোঁ এই বাজেটৰ জৰিয়তে অসমৰ সামগ্ৰিক উন্নয়ন, অনুসূচিত জাতি আৰু জনজাতি বা জনগোষ্ঠীবিলাকৰ উন্নয়ন সম্ভৱ নহয়। কাৰণ এই বাজেটত এনেকুৱা কোনো আঁচনি নাই, সুদূৰ পুখুৰী কোনো ধৰণৰ প্ৰকল্প নাই, যাৰ জৰিয়তে অসমৰ সামগ্ৰিক উন্নয়ন হ'ব, অসমৰ জাতীয় সমস্যা সমাধান হ'ব আৰু অসমৰ জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব। গতিকে এই বাজেটক প্ৰথমতে আমি প্ৰতাৰণা দলীয় হিচাপে বিবেচনা কৰিছোঁ। এই বাজেট অসমৰ জনসাধাৰণৰ পক্ষত নহয়, এই বাজেট হ'ল পুঁজিপতিৰ পক্ষত। এই বাজেট হ'ল বিজেপি চৰকাৰে ৰাইজক লুটিপুতি খোৱাৰ এটা বুদ্ধি। আৰু সেইকাৰণে এই বাজেটক আমি ৰামঠগন বুলি ভাবিছোঁ যে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে বিত্তমন্ত্ৰীয়ে এই বাজেটৰ জৰিয়তে অসমৰ অনুসূচিত জাতি মানুহক ৰামঠগন দিছে। পূৰ্বৰে পৰা চলি থকা চিডিউল কাষ্ট চাব প্লান আঁচনিখন এই বাজেটত এইবাৰ বাহাল ৰখা নহ'ল। যোৱা বছৰ কৰ্তন কৰিছিলে, মুখ্যমন্ত্ৰীক আমি লগ কৰিছিলোঁ, মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে, নিৰ্বাচনৰ আগমুহূৰ্তত দিয়া প্ৰতিশ্ৰুতি এটাও এই বাজেটৰ প্ৰতিফলন নহ'ল। অৰ্থাৎ এখন মিথ্যাচাৰী বাজেট এই বাজেট। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিকে ৰক্ষা কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। এই বাজেটৰ কি লাভ হ'ব আমাৰ? 2 লাখ চাকৰি দিম বুলি ক'ব পৰা এই বাজেট, গুৱাহাটীৰ পৰা আবুধাবিলৈ প্ৰত্যক্ষ বা পোনপটীয়াকৈ বিমান চলাবলৈ সিদ্ধান্ত লোৱা এই বাজেট, 24খন উন্নয়ন পৰিষদ আৰু 3খন স্বায়ত্তশাসিত পৰিষদ গঠন কৰি অসমৰ উন্নয়ন কৰিব পৰা এই বাজেট মিথ্যাচাৰী বাজেট। এই বাজেটৰ পৰা অসমৰ চিডিউল কাষ্ট মানুহৰ 1 ইঞ্চিও লাভ নহয়। কেৱল এই বাজেটৰ জৰিয়তে অসমৰ চিডিউল কাষ্ট ল'ৰা ছোৱালীবিলাকক, ছাত্ৰ ছাত্ৰীবিলাকক কেইটামান টকা ভিক্ষাৰীক দিয়াৰ দৰে স্কলাৰশ্বিপ দিব বিচাৰিছে। কেৱল স্কলাৰশ্বিপ দিবৰ বাবে চিডিউল কাষ্ট মানুহ জীয়াই থাকিব নেকি? কেৱল স্কলাৰশ্বিপ দিবৰ বাবে চিডিউল কাষ্ট মানুহক সাংবিধানিক সুৰক্ষা দিয়া হৈছে নেকি বা সাংবিধানিক সুবিধা দিয়া হৈছে নেকি? প্ৰশ্ন উত্থাপন হৈছে। আৰু সেইবাবে আমি কৈছোঁ এই বাজেটৰ দ্বাৰা অসমৰ চিডিউল কাষ্ট মানুহৰ 40 লাখ মানুহক মাধমাৰ সুদোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে, বিত্তমন্ত্ৰীয়ে ৰামঠগন দিলে। ইয়াৰ পিছত গতিকে আচৰিত কথা যে যেতিয়া বাজেট প্ৰস্তুতি হৈছিলে, প্ৰস্তুতিৰ সময়ত কংগ্ৰেছ, বিজেপি, এজিপিত থকা চিডিউল কাষ্টৰ MLA 9টাই কিয় নাকত তেল দি শুই আছিলে? পীযুষ হাজৰিকাই আগৰ পৰা ঠগন দিয়ে আছে। পীযুষৰ কথা নকওঁ, বাকী 8জন বিধায়ক আছে, তেওঁলোকে চিডিউল কাষ্টৰ বাবে বিশেষ পেকেজ লাগে বুলি, বিশেষ পৰিকল্পনা লাগে বুলি, আঁচনি লাগে বুলি কিয় মুখ্যমন্ত্ৰী বা বিত্তমন্ত্ৰী এবাৰো তেওঁলোকে হেঁচা পৰি নকৰিলে? কিয় আজি অসমৰ চিডিউল কাষ্ট মানুহক এই বাজেটৰ দ্বাৰা প্ৰতাৰণা কৰা হ'ল, চূড়ান্ত প্ৰতাৰণা কৰা হ'ল? মীন বিভাগত 144 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এই 144 কোটিৰ জৰিয়তে অসমৰ চিডিউল কাষ্ট ফিচাৰমেনসকলৰ 8 লাখ চিডিউল কাষ্ট ফিচাৰমেন আছে। কি হ'ব? কেনেকৈ উন্নয়ন কৰিব? কোনো ধৰণৰ সুপৰিকল্পনা নাই। তাৰ লগতে অসমৰ জনজাতিসকল, সংখ্যালঘুসকল, পাহাৰ ভৈয়াম, চাহ জনজাতি, আদিবাসী সকলোৰে উন্নয়নৰ কথা অলপ অলপ কোৱা হৈছে। কিন্তু অনুসূচিত জাতিৰ মানুহে এনেকুৱা কি পাপ কাম কৰিছিলোঁ বা আমাৰ কি এনেকুৱা নৈতিক অধিকাৰ নাই যাৰ বাবে আমাৰ বাবে কোনো ধৰণৰ এই আঁচনি গ্ৰহণ কৰা হ'ল? আৰু সেইবাবে এই মুখ্যমন্ত্ৰীক আমি 2-এটা দিনৰ সাক্ষা কৰিম। আজি বাজেটৰ এমেণ্ডমেণ্ট কৰি হ'লেও, পুনৰ সংযোজন কৰি হ'লেও, সংশোধন কৰি হ'লেও অসমৰ অনুসূচিত জাতিৰ মানুহৰ উন্নয়নৰ বাবে 5,000 কোটি টকা নিৰ্ধাৰণ কৰিব লাগিব। এই কথা আমি দাবী জনাম। আমি হাত কাপাতি বহি নাথাকোঁ। আৰু এনেকুৱা চূড়ান্ত যি প্ৰতাৰণা কৰিছে, এই প্ৰতাৰণা কৰাৰ সময়ত আমি ৰাজ্য চৰকাৰ ধিক্কাৰ দিছোঁ, মুখ্যমন্ত্ৰীক গৰিহণা দিছোঁ আৰু মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ যে শীঘ্ৰে যাতে অনুসূচিত জাতিৰ মানুহৰ উন্নয়নৰ বাবেও বিশেষ আঁচনি গ্ৰহণ কৰা হয়।